Ra
গোয়ালি পারাতে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম কশিপুৰ ওৰ হতে কয়াধুৰ উদৰে জন্ম লইলে মহাভক্ত বৈষ্ণৱ প্ৰহ্লাদে হে ৰাম কৃষ্ণ 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 হে ৰাম ক্ৰোধে ধৰি দৈত্যৰাজে পুত্ৰক পুচন্ত দেখুৱাই দে তোৰ হৰি কৈত বিষ্ণু নাম লবি বুলি নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে বান্ধ বিষ্ণু নামে এৰিলে।
মনোময়ী গাঁৱতে আমি শুৱনি ঘৰৰ মুচি এই সোণাৰী মাটিৰ বুকুতে আমাৰ জীৱন গঢ়ি এই মনোময়ী গাঁৱতে আমি শুৱনি ঘৰৰ মুচি এই সোণাৰী মাটিৰ বুকুতে আমাৰ জীৱন গঢ়ি এই মনোময়ী গাঁৱতে আমি ফেসবুকে ভাইরাল হয়েছে ফেসবুক নাকি কেলে ভাইরাল হয়েছে গান ও ধুনিয়া গান ঘটনা মাই যাব যারা সেলফি প্লিজ All of our
ইমান সুন্দৰকে ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠান পৰিৱেশন কৰিছে হয়নে নহয় জাতি ধৰ্মত তোমালোকে পঢ়া শুনাটো কৰিবা আৰু এই অসমৰ মান উন্নতি কৰিবা সেইটোৱে কথা বাকীবোৰ কথা বাদ দিয়াহে বাকীবোৰ কথা এতিয়া আমাৰ দিনত ইমান বিহু মাৰিব মনত পৰি আজিকালি মই JB কলেজত ভাবিছোঁ হয়নে নহয় জাতি ধৰ্মৰ ইম্পৰ্টেণ্ট কিতাপ মই সেইটোকে গ'লোঁ সকলোৱে নহয় ধন্যবাদ আৰু আমাৰ ভাওনাৰ মই অলপ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম আমাৰ কক্ষীপুৰ ডাইলগ প্ৰলাচিত্ৰত কয়াধু দেহত্ৰী বহিৰ নাট্য গৈছে ত্ৰিভুৱন জয় মটৰটো পানী নাই গৰুটো পানী নাই কি বলা কি তোমাৰ পানী আছে কি বলা তোমাৰ ধৰিছো কেনেকে মাৰি দিছো ৱাছা বুইলে কি বলো ৱাছা মাৰো মই এটা জুবিনাৰ কথা কৈছো জুবিনাৰ Thank you. কবিতা হইব
কি খবৰ আমাক কিমান গাহৰি কৰি অকণমান পাইছোঁ কিয় নালাগে মোক আৰু নালাগে ভাল পাব লাগিছে মোক আৰু আমাৰ মৃদুল চেতিয়াই কয় পাৰো তোমাক মই কিমান ভাল পাইছিলোঁ তুমি টেবুলেহে কাটিছোঁ চকু পানীৰে গুচলে ধন্যবাদ कि मैं बड़े गर्व के साथ बोल सकता हूँ ये हमारे देश को और आगे लेके जाएगा मैं ज़्यादा कुछ नहीं कहूँगा लास्ट में यही कहूँगा कि जय তাৰ পাছত এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক সুধিলে সাংবাদিকে ছাৰ আপোনাৰ এই অনুভূতি কেনেকুৱা আৰে বাবা ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰগ্ৰেমত আহি বেয়া লাগিব তেনেকুৱা কোনো কথা নাই ন প্ৰথম যেতিয়া অধ্যক্ষ মহোদয় ক'লে ফোনটো লগালে যে ছাৰ আপুনি আহিব লাগিব মই ক'লোঁ আৰে মই কিয় নাযাম মই দিল্লীত থকা মিটিংখন এৰি থৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে এনেকুৱা ধুনীয়া ধুনীয়া প্ৰগ্ৰেম পাতি যাওক যাতে আমি অসমখন ধনাত্মক দিশত আৰু আগবঢ়াই লৈ যাব পাৰোঁ ন আৰু পলিটিকেল কথা বেছি নকওঁ আৰু বিতৰ্ক হৈ যায় নহয় হ'ব দেই পাবা নেক্সট আমাৰ জুবিন দা আহিলে নমস্কাৰ তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যুৱ মহোৎসৱ বহুত ভাল লাগিছে চব ইয়ং ল'ৰা ছোৱালী নতুন জোচ হয় নহয় আৰু একদম চিধা কথা এটা কৰিছোঁ এইবিলাকত পলিটিকেল নেতা মাতিব দৰকাৰ নাই মাতিব হয় বহুত পলিটিচিয়ানে বহুত ধুনীয়া ধুনীয়া ডান্স কৰে কিন্তু নাম মাতিব চ' মই বেছি কথা নকওঁ গৈ পাই পইচাখন ভিডিঅ' কৰিবিলাক কমাই দিবলৈ চ' আৰু সকলোৱে ৰিকুৱেষ্ট কৰিছে মই কাঞ্চন জনভাই এটা ডায়লগ কৈ দিছোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই কাঞ্চনজঙ্ঘা नेक्स्ट हमारे नाना पाटे का सवाल है हाँ अच्छा है तुमने पूछे तो हाँ नाना कब आएगा देखो मैं आ गया आसान पे लेकिन एक बात मुझे अच्छा नहीं लगा ये तो सीए है ना दोनों अपने आप इन्हें नहीं डाला अरे सरकार का तुम लोग ने बना है सरकार तुम लोग को नहीं हाँ इसलिए अपना दिमाग से सोचो कुछ करो हाँ अरे नहीं बोलूंगा नाना हूँ जल्दी फटना है मेरा ठीक है नेक्स्ट सनी देओल और धर्मपाल जी आइए पूरा खबर खड़ा कराइए अभी कपड़े से लेके आया हूँ साले मेरी बस को शेर रहा था इधर संजोग को से ओए बाबा